নমস্কাৰ বন্ধুসকল, আজি মই তীৰ্থঘাটলৈ গৈছিলোঁ পইচা ভৰাবলৈ বেংকত। আহি থাকোঁতে ভাবিলোঁ ব্লগ এটাকে বনাওঁ, তাকে আপোনালোকক দেখুৱাওঁ আমাৰ আইদেউ পুখুৰী ৰাস্তাটো। তেনেহ'লে এনজয় কৰক। এয়া আহি পালোঁ আমি আইদেউবাৰী গেটখন। তাৰপিছত আহি পালোঁহি আমি নগাজানৰ ওপৰত থকা দলংখন। এইখনে নগাজানৰ ওপৰত থকা দলংখন। এয়া দলঙৰ তলত দেখিব পাৰিছে শিল, ডাঙৰ ডাঙৰ শিল। আপোনালোকক নদীখনৰ ইডোখৰৰ পৰা সিডোখৰ দেখুৱাই দিছোঁ। এইখন নগাজান আইদেউবাৰী বাগান। এইখন আইদেউবাৰী বাগান আৰু জানখন। এতিয়া আকৌ চাইকেলত উঠি মই আগবাঢ়িলোঁ। ভিডিঅ'টো সোনকালে শেষ হ'বলৈ কাৰণে মই অলপ ফাষ্ট কৰি দিলোঁ। আহি মই চিলাই উৰাই থকা এজন ল'ৰাক দেখিলোঁ। ল'ৰাজনলৈ চাই থাকোঁতে পুৰণি বন্ধু এজনে পিছফালৰ পৰা মাত লগালে। মই ধৰিবই নোৱাৰিছিলোঁ কোনে মাত লগালে বুলি। অলপ দেৰি কথা পাতিলোঁ তেওঁৰ লগত। কথা পাতি শেষ কৰি মই নিজৰ ঘৰলৈ ৰাওনা হ'লোঁ। আহি মই আইদেউ পুখুৰীৰ সীমাত সোমালোঁ। এইখন হৈছে আইদেউ পুখুৰী চাহ বাগিচা। এই জেগাডোখৰত 20 স্পীডতকৈ ওপৰত চলাব নাই কোৱা, কাৰণ আগত আছে আইদেউ মৈদাম। ভাবিলোঁ মই ৰখি পিনে মৈদামৰ ভিডিঅ' অলপ তোলোঁ। চাইকেলখন ৰখাই লৈ মই আগবাঢ়িলোঁ। ইয়াত লিখা আছে শ্ৰীযুতা নৱনীতা সন্দিকৈ ডাঙৰীয়া। তেওঁ উদ্বোধন কৰিছিল ইয়াক খটখটি। এই মৈদামটো গৌৰীনাথ সিংহৰ মাহী মাক নাফুকি আইদেউৰ স্মৃতিত বনোৱা হৈছিল। তেওঁৰ মৃতদেহটো ইয়াতে দফন কৰা হৈছিল। চাইনবোৰ্ডত স্পষ্টকৈ মনিবই নোৱাৰি, মামৰে খালে, ৰং কৰা নাই বহুদিন। এয়া আইদেউ পুখুৰীৰ চাহ বাগিচাৰ মাজত আছে মৈদামটো। এইটো উঠি আহিলোঁ মই মৈদামৰ ওপৰত। এয়া বাগানৰ দৃশ্য। এইটো মৈদামৰ মাজৰ গাঁতটো।
ল'ৰা কেইজনমান বাইক লৈ আহিছে যেতিয়া মই এইবাৰ নামি দিওঁ বোলে সিহঁতৰ কিবা পাৰ্টি কৰিব। ইহঁতেও কম নহয়, 3জনকৈ আহিছে, তাকো বিনা হেলমেটত। মোৰ কাৰণে এখন বসন্তীয়ে ঠিক আছে, ক'ৰবাত বেয়া হ'লেও দাঙি ল'ব পৰা যে। এইবাৰ মই পালোহি আইদেউ পুখুৰী পঞ্চায়ত অফিচ। আজি মানে আইদেউ পুখুৰীত বজাৰ আছে। এইখন হৈছে বাগানীয়া বজাৰ। এয়া দেখিব পাৰিছে গাহৰি কাটিছে পুৰা। এইটো হৈছে আইদেউ পুখুৰী, কাষতে আছে ফেক্টৰীটো। ফেক্টৰীটোৰ গেটৰ সন্মুখত আছে এটা নামঘৰ। এইটো আইদেউ পুখুৰী বৰ নামঘৰ হয়। বগা ৰং দি থোৱাটো হৈছে আইদেউ পুখুৰী পোষ্ট অফিচ, কাষতে আছে তেজপুৰ। এইখন হৈছে আইদেউ পুখুৰী খেলপথাৰ। আইদেউ পুখুৰীৰ ফেক্টৰী বাগান আগতে ইমান উন্নত নাছিল, কিন্তু এইবাৰ কোম্পানী হোৱাৰ বাবে উন্নত হৈছে। সৰুতে আমিও এনেকৈ লাঠি এডালে চাইকেলৰ টায়াৰ চলাইছিলোঁ। কোনে কোনে চলাই পাইছে কমেণ্ট কৰি জনাব। এইবাৰ আমি পালোহি আইদেউ পুখুৰী ME আৰু LP স্কুল। মই এতিয়া সোঁ চাইডে সোমাই দিম। ৰাস্তাটো বৰ ঠিক নহয়। চাইকেলত যোৱা পুৰা ঠেকেচা খাইছোঁ। এইখন হৈছে বৰহুলা বাম গাঁৱৰ কণ কণ ল'ৰা ছোৱালীয়ে বিহু গায়ে ৰোৱা গামোচা। এইটো হৈছে আমাৰ দয়াৰামবাৰী চুকৰ বৰ নামঘৰ।
ফাইনেলি আমাৰ ঘৰৰ পদূলি মুখৰ পালোহি। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।